এই পৰ্বতজৰা এখন দেৱীতোলা এখন 100খন বিছনাযুক্ত হস্পিটাল বনাই দিব লাগে। লাগে নেকি? নালাগে না? নালাগে নেকি? লাগিব। তাৰপিছত আমাৰ ইয়াতে মদাতিৰ পৰা আমবাৰীলৈ পিডব্লিউডিৰ ৰাস্তাটো ধুনীয়াকৈ বনাই দিব লাগে। নালাগে? এইটো নালাগে। মদাতি আৰু আমবাৰী কোন কোন আছে এই গাঁৱত? কোন কোন আছে গাঁৱৰ মিটিঙত? বহুত আছে। ঠিক আছে। জলাবিলা পিডব্লিউডি ৰাস্তাৰ পৰা বৰগাঁও হৈ শিলবাৰী পাব্লিক হাইস্কুললৈ পকী ৰাস্তা বনাই দিব লাগে। লাগে নে নালাগে? লাগে। টিপকাইৰ পৰা তুলসী জৰালৈ ৰাস্তা বনাই দিব লাগে। লাগে। তাৰপিছত টিপকাই সুখানজোৰাৰ পৰা চাপতগাম ৰেল দলঙলৈ এখন পকী ৰাস্তা বনাব লাগে। লাগে নে নালাগে? আৰু আমাৰ কালীচৰণ ব্ৰহ্ম অডিটৰিয়াম, ৰাভা সাহিত্য সভা ভৱন, দেৱীতলা, মহামায়া ভিচিডিচি নগৰ নিগম কৰিব লাগে। আৰু আমাৰ অতেশ্বৰ ৰাভা আৰু বনেন মুছাহাৰীয়ে কৈছে যে আমাৰ পৰ্বতজোৰাত এখন নবোদয় বিদ্যালয় স্থাপন কৰিব লাগে। লাগে নেকি? এই কামবোৰ কৰিলে ভাল হ'ব নে বেয়া হ'ব? বঢ়িয়া। এই কামবোৰ কোনে কৰিব পাৰিব? অকল বিজেপি চৰকাৰে কৰিব পাৰিব, বেলেগে কোনেও কৰিব নোৱাৰে। হয় নে নহয়? সেইকাৰণে ৰাইজ এইবাৰ ইলেকশ্যনত আপোনালোক সকলোৱে বিজেপিক ভোট দিব আৰু আমি এখন সুন্দৰ চৰকাৰ কৰিম যাতে বিটিচিৰ দুখীয়া ৰাইজে সকলো আঁচনি পাব পাৰে, বিটিচিত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে আৰু আমাৰ বিটিচিত সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ সময়ত মই আকৌ আহিম আৰু আমি কি কি কৰিম আপোনালোকক ভালকৈ বুজাই দিম। কিন্তু এটা কথা মোক আপোনালোকে একদম ক্লিয়াৰ কৰি কওক, পৰ্বতজোৰাত বিজেপি উঠিব লাগিব নে নালাগিব? অলপ সৰু কৰি কৈছে, মই কাণে দিয়া শুনা নাপাওঁ। উঠিব লাগিব নে নালাগিব? লাগিব। উঠাৰ পিছত আপোনালোক সকলোৱে ভোট দিব নে নিদিব? পুৰা দিব? জিকিব? ঠিক আছে, তেতিয়াহ'লে মোৰ লগত সকলোৱে ক'ব ভাৰত।